আজিৰ এই ভিডিঅ'টোত অসমত থকা বিমানবন্দৰসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। নাম্বাৰ 1 প্ৰশ্নটো হৈছে অসমত কিমানটা বিমানবন্দৰ আছে আৰু ক'ত ক'ত অৱস্থিত? এনসাৰ অসমত 6টা বিমানবন্দৰ আছে। সেইবোৰ হ'ল নাম্বাৰ 1 লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ। এই বিমানবন্দৰটো গুৱাহাটীৰ বৰঝাৰত অৱস্থিত। এইটোৱে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তৰ্জাতিক বিমানবন্দৰ, অৰ্থাৎ ইয়াৰ পৰা বিদেশলৈ আৰু বিদেশৰ পৰা ইয়ালৈ বিমান চলাচল কৰে। বাকীবোৰৰ পৰা ভাৰতৰ বিভিন্ন ঠাইলৈ বিমান চলাচল কৰে। নাম্বাৰ 2 মোহনবাৰী বিমানবন্দৰ। এই বিমানবন্দৰটো ডিব্ৰুগড় জিলাত অৱস্থিত। 3 নম্বৰ আছে লীলাবাৰী বিমানবন্দৰ। এই বিমানবন্দৰটো লখিমপুৰ জিলাত অৱস্থিত। নাম্বাৰ 4 হালনিবাৰী বিমানবন্দৰ। এই বিমানবন্দৰটো তেজপুৰত অৱস্থিত। নাম্বাৰ 5 ৰৰৈয়া বিমানবন্দৰ। এই বিমানবন্দৰটো যোৰহাট জিলাত অৱস্থিত। আৰু নাম্বাৰ 6 হৈছে কুম্ভীৰগ্ৰাম বিমানবন্দৰ। এই বিমানবন্দৰটো শিলচৰ জিলাত অৱস্থিত। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব